ৰাতিপুৱাই শুই উঠি ভাবিলোঁ মোবাইলটোকে চাওঁ। মোবাইলটো চাই থাকোঁতে আহি গ'ল এটা ফোন। মানে মই ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ, তাকে ল'বলৈ মোক ওলাই আহিব ক'লে। তাকে মই পটাপট লৈ মাৰি গ'লোঁ। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মানে আজি ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ, তাকে আজি আহিছে। মানে অকণমান ওলাই যাব লাগে, আমাৰ ৰাস্তাটো দেখিছে অলপ বেয়া হৈ আছে, সেইকাৰণে অলপ ওলাই দিওঁ আগলৈ। তাকে চাই থাকক কি বস্তু অৰ্ডাৰ দিছোঁ, গৈ আছোঁ আনিবলৈ। এয়া পাই গ'লোহি। বস্তু নাই কেঞ্চেল মাৰি দিম। এইটো বস্তুটো আহি গ'ল, এতিয়া ঘৰত আনবক্সিংটো কৰোঁ আৰু এইটো ইয়াতে কৰোঁ বুলি কৈছে। চাওক এইটো এই আনবক্সিংটো আকৌ ইয়াতে কৰি দিওঁ মোৰ ফাল। এইটো ডেলিভাৰী বয় আমাৰ। এইটো এটা চামৰা। সিটো কামুৰি ফালিছে যে, আজিকালি ডেলিভাৰী বয় কামুৰি ফালে। এইটো চাওক কেনেকে লগাই ইমান লৈছে। আজিকালি ডেলিভাৰী বয় লগাই পঠিয়াই একেবাৰে মেকানিকৰ হেৰিয়ত। তাকে সেইটো সেয়া নহয়। এতিয়া হেলমেট মাউণ্টটো লগাই ল'লোঁ হেলমেটত। তাৰপাছত এতিয়া আপোনালোকক কিনো দেখাম, আমাৰ গাঁওখনকে অলপ হেলমেটত লগাই মেলি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। বলক স্কুটিতে অলপ মটৰ ফ্লগ কৰোঁ। এতিয়া ষ্টাৰ্ট দি লওঁ। ব'লক এতিয়া মটৰ ভ্লগ আৰম্ভ কৰোঁ। ৰাস্তাটো যেনেকুৱাহে বেয়া, মোবাইলটো এৰিয়ে পৰিব নেকি এনেকুৱাহে লাগিছে।
এখন চাই লওক আজি স্কুটিতে দেখাইছোঁ আৰু আপোনালোকক এনেই মানে আজি ট্ৰাইহে কৰিলোঁ বহুত আজি প্ৰথম আনিছোঁহে যে অলপ ট্ৰাইহে কৰি লৈছোঁ এইফালে চাওক পথাৰে পথাৰে আমাৰ গাঁৱত এইবাৰ খেতি পথাৰ ইমান ভাল হোৱা নাই কাৰণ আমাৰ এইফালে বানপানী হৈ গ'ল সেইকাৰণে বৰ এটা ঠিক হোৱা নাই বাৰু গোটেও ধৰিছে গোৱাত ধৰক আপোনালোকক এতিয়া মই ভাল ভিডিঅ' এটা দেখোঁগৈ পথাৰৰ মাজত ইমান ধুনীয়া জেগা পথাৰে পথাৰ ফ্লিপকাৰ্টৰ পৰা এই হেলমেট মাউণ্টটোৱে অৰ্ডাৰ দিছিলোঁ সেইটো কাৰণে অলপ দেখাব চেষ্টা কৰিলোঁ ভিডিঅ'টো চাব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব তাৰপাছত মটৰ ব্লগ ভালকৈ কৰাৰ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ নেক্সট ব্লগত লগ পাম